বৰ্তমান অসমত কি চলিছে এজনী ছোৱালীৰ পিছত আনজনী ছোৱালী ভাইৰেল হৈ পৰিছে बस यही देख के तो पूरे सपने आते हैं ये 500 रुपए किसी को बताइए मत जाके गांव में बेइज्जती हो जाएगी বাইদেউ ভাবিছে নিজকে বহুত ধুনীয়া লাগিছে কিন্তু মই ক'ব বিচাৰো বাইদেউ দেখিবলৈ সেম টু সেম সানি লিওনিৰ দৰে লাগিছে কাপোৰৰ কথাটো কি কম বাইদেউ কাপোৰ যদি দেখিছে চুলি কথানো কি কম এনেপালি ইচ্ছা বাইদেউ কেপিচিডি খাই কোনোবাই মদ থুঘে কৰিলে দেখিছে চুলি কালাৰ আৰু বাইদেউ এবাৰ মিছিকে আহিটো চাওক মুখত 1 কেজি আটা খানি বাইদেউ সেইটো কিন্তু মোৰ বহুত পছন্দ হৈছে দেই মানে হাতত টেটুটো কথা কৈছো আৰু না না মই তো কেতিয়া হ'ব নোৱাৰো यही नहीं अभी और सुनिए তো বন্ধুসকল বনৰীজনী কথা আৰু ইমানকে পাতি নাথাকো তো এতিয়া আমি মানে নেক্সট টপিকলৈ তো শুনিবলৈ পাইছো যে বৰ্তমান সময়ত বোলে কৰোনাটো আকৌ আহিছে এতিয়া কিমানখিনি সত্য সেইটো নাজানো কিন্তু আপোনালোকে যে মাস্ক মাৰিছিল কৰোনা সময়ত ময়ো মাৰিছিলো সেই মাস্কখিনি মাৰোতে আমাক কি ফাইদা হ'ল নাজানো কিন্তু এজনী ছোৱালী বৈদ্য লাভ হৈছে মানে কেনেকে চাও ইমানখিনি টেলেণ্ট মানুহক কেনেকৈ থাকিব পাৰে বাৰু কওকচোন মুখৰ ভিতৰৰ পৰা নকলৰ বান্ডেল উলিয়াই দিছে কি কম আৰু ইমান টেলেণ্ট মানুহৰ কেনেকৈ থাকিব পাৰে আমাকো অলপ শিকাই দিবা আগে পিছে আমিও ট্ৰাই কৰিব পাৰিম ন ৰাতিপুৱা মাকে ভাত বনাই দিয়ে ভাত চুইয়া খাই পেলাই ছোৱালীজনী স্কুলে যায় মাকে ভাবিব কি ছোৱালীজনী পঢ়িব লিখিব স্কুলে গৈছে ডাঙৰ মানুহ হ'ব হয় নাই তো ভণ্টিহঁতে স্কুলত গৈ কি কৰে पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो लेकिन नहीं तुम्हारे गांड में चलू ने কি জাপ মাৰিবি ভণ্টি ইমানকে জাপ নামাৰিবা মানে মেখেলাখন পিলকি গলে মোৰ ভাল নালাগিব ন समझ रहे हो লাজ লাগিব অকমান इसीलिए समझ रहे हो তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো জয় অসম